নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল #মৰিলৈ। আজি মই আপোনালোকক বনাই দেখুৱাম জলফাইৰ মিঠা আচাৰ। যোৱা বছৰ এটা ভিডিঅ'ত মই জলফাই জ্বলা আচাৰ আপোনালোকক বনাই দেখুৱাইছিলোঁ। প্ৰথমতে মই জলফাইখিনি সৰু সৰুকৈ কাটি লৈছোঁ। মই গুটি ৰাখিছোঁ, আপোনালোকে গুটিখিনি নাৰাখিবও পাৰে। অলপমান গুড় কাটি লৈছোঁ, জলফাইৰ তুলনাত গুড়খিনি অকণমান কমকৈ লৈছোঁ। তাৰপিছত এখন কেৰাহীত মিঠাতেল গৰম কৰি লৈছোঁ। মই বেছি তেল নাই দিয়া। মিঠাতেলখিনি গৰম হোৱাৰ পাছত তাত মই তেজপাত দিছোঁ। আপোনালোকে তেজপাতৰ লগত পকা জলকীয়া আৰু পাঁচফোৰণো দিব পাৰে, কিন্তু মই দুটা বস্তু স্কিপ কৰিছোঁ। তাৰপিছত জলফাইখিনি তাত লাহেকৈ দি পেলাই লৰাই দিছোঁ। অলপ দেৰি পাছত নিমখ আৰু হালধি দিছোঁ। তাৰপিছত মই ক'লা নিমখ দিম আৰু মছলা অলপ দিম। মছলা হৈছে জিৰা গুড়ি দিছোঁ, ৰেড চিলি পাউডাৰ দিছোঁ আৰু লগতে চাহী গৰম মছলা। নিমখটো আপোনালোকে নিজৰ জোখাৰে দিব। আচাৰত একচুৱেলি নিমখটো বেছি হ'লে খাই ভালে লাগে, বেয়া নালাগে। গতিকে মই নিমখটো অকণমান বেছিকৈ দিছোঁ। এতিয়া কাটি থোৱা গুড়খিনি ইয়াতে মিক্স কৰি দিছোঁ। গুড়খিনি ইয়াতে গলি যাব। অলপ দেৰি লৰোৱাৰ পাছত লাষ্টত এই মছলাখিনি তাতে ঢালি দিম। এই মছলাটো মই আগতে বনাই থৈছিলোঁ। এই মছলাটোত মই চব গুটি দিছোঁ, জিৰা দিছোঁ, কালজিৰা দিছোঁ, বগা সৰিয়হ দিছোঁ আৰু ৰঙা পকা জলকীয়াটো। গোটেইকেইটা একেলগে ভাজি লৈ পেলাই ঠাণ্ডা কৰি মিক্সিত গুড়ি কৰি লৈছোঁ। হ'বৰ টাইমত আপুনি ভিনেগাৰ 1 চামুচ দি দিব। মই ভিনেগাৰৰ বদলি নেমু টেঙা ৰস দিছোঁ, তেতিয়া আচাৰখিনি বহুত দিনলৈ ভালে থাকে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। ঠাণ্ডা হোৱাৰ পাছত আচাৰখিনি চিচাৰ বটলত ভৰাই থৈ দিব। গৰম লুচিৰ লগত নহ'লে ভাতৰ লগত এইখিনি পৰিৱেশন কৰিব পাৰিব।